মই ৰাতিপুৱা এপাক খোজকাঢ়িয়ে আহিলোঁ। চাহকাপ ক'ত খাওঁ? অঁ, ফুকনদেউ ঘৰতে খাই আহোঁগৈ। তেওঁ বা উঠিলে নে নাই? অ' ফুকনদেউ, ফুকনদেউ! অঁ, বৰুৱা দেখোন। পুৱাই পুৱাই ওলালেহি যে। আজি ৰান্ধনি অসুবিধা। হে ফুকনদেউ, মই পুৱাই পুৱাই আপোনাৰ ঘৰত চাহ খাবলৈ অহা নাই নহয়। আপোনাক ৰাতিপুৱা খোজকাঢ়িবলৈ লগ ধৰিবলৈ আহিছোঁ। খোজকাঢ়িলে ভাল, আপুনি অকণ স্বাস্থ্যটো ক্ষীণাই বা। বৰুৱা, হাতীও দেখোন খোজকাঢ়ে, কেতিয়াবা ক্ষীণোৱা দেখিছে জানো? ফুকনদেউ, আপোনালোকৰ গাইজনীয়ে গাখীৰ দিছে নহয়, যাওকচোন গাখীৰ চাহ অকণ বনাই লওঁ। আৰু নিজেও পুৱাই পুৱাই গাখীৰ এগিলাচ খাব, তেতিয়াহে এই ওপৰটোত সাৰ পানী পাব। আমাৰ গাইজনীয়ে গাখীৰ দিয়া সংবাদটো ঠিকেই পালে। পিছে ঘৰৰ মানুহখিনিয়ে খোৱা নাই। আপুনি এইমাত্ৰ ক'লে নহয় গাখীৰ খালে ওপৰটোত সাৰ পানী পায় বুলি। সেই তাকে ভাবিছোঁ, গৰু পোৱালিকেইটাই সাৰ পানী পায়, ডাক্তৰ ইঞ্জিনিয়াৰ হয়ে বা।